ভাল লাগিছে না মজা एकदम जुई লাগিছে अमन कैसा लगा है बहुत धुनिया नतुन बढ़िया लगा है ना हेलो गाइस সকলকে ওয়েলকাম কৰিছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰিছো সকলোৱে বিন্দাস আছে যেহেতু গৰম দিন আহি পালেহি আৰু বহুত গৰম হৈছেগে তাৰে মাজতে ইমান গৰমত কতো ওলাব নোৱাৰা হৈছোগে মানে ইমানে গৰম হৈছে অলপ ওলাই গলে পছিনা হয় তো তাকে আৰু এতিয়া ৰাতিপুৱা মানে 10টা বাজিলেগে আৰু উঠি মেলি চাহ নাস্তা খালো নাস্তা কৰি কিনি এবাৰ ডিউটিত গলো ডিউটিৰ পৰা আকৌ আহিলো আহি কিনি কিবা এটা ভোক লাগিছে বুলি চাও কিবা এটা খাব লৈ ৰেডি কৰিলো মানে গৰম দিনত কি খাম আৰু তাকে ইমানখিনি ভাবি কিনি মই খাবলৈ ললো এইবিনে চাওক এই ৰাতি ঠাণ্ডা ভাত তাতে ঠাণ্ডা পানী ফ্ৰিজত ঢালি লৈছো জলকীয়া লৈছো নগা ধনিয়া কাটি লৈছো পিয়াজ আৰু নিমখ ছটিয়াই দিছো এই গৰমত মানে ইয়াতকে মজা খানা কতো নাই তো এতিয়া মই এইখিনিকে খাওঁ কাৰণ মোৰ যিহেতু বহুত ভোক লাগি আছে তো পানী ঢালা ভাতখিনি খাই পেটটো ঠাণ্ডা পেলাওঁ আৰু লগতে নিজৰ পুৰা শৰীৰটোকো ঠাণ্ডা কৰি দিয়ে এনেকৈ খোৱা মজাটোৱে বেলেগ মানে আহা তাতে ইয়াৰ চাটনি পদিনা চাটনি বহুত বেছি মজা লাগিছে মই ক'লো মাক কৈছোঁ মানে বিলিভ কৰিব নোৱাৰা ইমানেই ভাল লাগিছে পানী ঢালি খোৱা ভাতটো বহুত মজা লাগে আৰু মই আগৰ পৰা এনেকৈ খাই যিহেতু বহুত ভাল পাওঁ আপোনালোকেও খাই চাব বহুত মজা লাগে আৰু এতিয়া শেষেই হ'ব হ'ল আৰু মোৰ বহুত যে মজা লাগিছে কি কম তাগৰা এপিনে চাওক পুৰা খালী মানে এক গামলা খতম কৰি পেলালো খাই এনেকুৱা মজা লাগিছে আৰু খাব মন গৈছে পেটটো কিন্তু পুৰা ঠাণ্ডা পৰিলেগে মোৰ এতিয়া মই গৈ থাকোঁ কামৰ জেগাত আৰু এতিয়া যিহেতু সময় পাইছোঁ অলপমান সময়টো পালোঁ গতিকে এতিয়া মই যাব ওলাই আছোঁ আমাৰ মনোজ ভাইৰ ঘৰত থাম্বনেইলটো চাই নিশ্চয় গম পাইছেগৈ মনোজ ভাই তাত অলপমান কাম আছে মানে অলপ বেৰকেইটাত কিবা অলপ বনাই দিব লাগে মোৰ পিছফালে যে চাই পাইছে সেইখিনি ডিজাইনকেইটা কিবা বনাইছিলোঁ তো তাক সেইকেইটা মানে অলপ মনোজ ভাইৰ ঘৰতো বনাই দিব লাগে তো তাৰ বাবে মই এতিয়া যাব ওলাই আছোঁ মনোজ ভাই তাত এতিয়া আপোনালোক ডাইৰেক্ট লগ পাই আছোঁ মনোজ ভাইৰ ঘৰত গৈ কিনে 1 hour later এয়া মনোজ ভাইৰ ঘৰত কিনি চালোঁ টিং খুলি আছে পুৰণা ঘৰটো ভাঙিছে আৰু এইখন হ'ল চোফা মনোজ ভাইৰ চোফা আৰু এই স্প্ৰেটো এইটো লৈ কিনি সেই বেৰাকেইটাত বনাম ডিজাইন আৰু এই চোফাখন আনিছে ডিব্ৰুগড়ৰ পৰা আৰু এইখন ডাইনিং টেবুল চিচাৰ মনোজ ভাই যে ভিডিঅ'ত চাইছিলে এইটোৱে আৰু এইটো পাকঘৰ আৰু এইটোৱে হ'ল আমাৰ মনোজ ভাই ৰুম এতিয়া এই স্প্ৰেটো ল'ম আৰু কেইটামান ডিজাইন বনালোঁ সেইকেইটা কেনেকুৱা লাগিছে মনোজ ভাইক একচুৱেলি বেৰা লিপাটো ইমান ভাল হোৱা নাই সেইটো কাৰণে ইমান এটা মানে সেয়াই আৰু ফিনিচিং দিব পৰা নাই চাওঁ আৰু কেইটামান বনাই দিওঁ তাৰপিছত কি হয় কি নহয় দেখা যাব আৰু ভাল লাগিছে নে মজা एकदम जुई লাগিছে ভাল লাগিছে নে সুধিছোঁ মই আৰু অলপ কিবা কিবি কৰিব পাৰিলোহেঁতেন কৰা যাব সেইখিনিও অমন कैसा लगा है বহুত ধুনিয়া নতুন बढ़िया लगा है ना কিবা দেখি পালো যিহেতু মই দেখাই পোৱা নাই ঠিক আছে আৰু হ'ব এনেকুৱা কিয় হোৱা মনোজ দা ভাল লাগিছে কিমান ভাল লাগিছে হৈ গ'ল মাৰি মেলি সময়ো বহুত হ'ল 6টা বাজিলেগৈ এইপিনে জিলকাই দিলোঁ মনোজ দাৰ গ'ল এতিয়া উকা লগা নাই উকা মানে খালি লগা নাই আচ্ছা খালি লগা নাই খালি মানে উকা মানে খালি প্লাছ উকা আৰু এইটো হ'ল ফাইনেল লুকটো যিহেতু কমপ্লিট কৰিলোঁ আৰু সময় বহুত হ'ল 7টামান বাজিলে সেইকাৰণে মনোজ ভাই ৰুমটো থাকিলে কেতিয়াবা আহি মাৰিম আৰু এইটো দেখা যাব আৰু কি হয় মনোজ ভাই ঘৰৰ পৰা ডাইৰেক্ট আহিলোঁ নিজৰ ঘৰতে যিহেতু বহুত বেছি একদম ভোক লাগি আছে মোৰ ভোক লাগি থাকিলে মানে মাথাটো মোৰ কাম নকৰা হৈ যায় মাথাটো হেঙে মাৰি আছে আৰু চাহ অলপ বনাই কিনি খাওঁ তাকে মানে আজি ইমানে বৰ লাগিছে মোৰ কি ক'ম ভিডিঅ' বনাব পৰা নাই গাত শক্তিয়ে নথকা হৈ গৈছে মোৰ
তাকে তথাপিও চাওঁ কি বনাব পাৰোঁ খাবলৈ এতিয়া